বিশ্ব দৰবাৰত পুনৰ জিলিকিছে ভাৰত। চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ পাছত ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পোনপ্ৰথমবাৰৰ বাবে চলালে সূৰ্য মিছন। আজি দিনৰ 11:50 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা সূৰ্য অভিমুখে গতি কৰিলে আদিত্য এল-১। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল ভাৰতবাসী। সূৰ্য অভিমুখে যাত্ৰা কৰিলে আদিত্য এল-১। আৰম্ভ হ'ল সূৰ্য অৱলোকনৰ প্ৰথম ভাৰতীয় মহাকাশ অভিযান আদিত্য এল-১। PSLV-C-57 ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হ'ল আদিত্য এল-১ক। ইছৰোৰ তথ্য অনুসৰি পৃথিৱীৰ পৰা সূৰ্য অভিমুখে 1.5 মিলিয়ন কিলোমিটাৰ অতিক্ৰম কৰি সূৰ্যৰ কক্ষপথ এল-১ পইণ্টত প্ৰৱেশ কৰিব আদিত্য এল-১ আৰু ইয়াৰ বাবে ইয়াক সময় লাগিব 4 মাহ। ইয়াৰ পাছত প্ৰায় 5 বছৰলৈ সূৰ্যৰ পৰা ওলোৱা কিৰণৰ অধ্যয়ন কৰিব আদিত্য এল-১। মুঠ ৩৭৮ কোটি ব্যয় সাপেক্ষে নিৰ্মিত এই মহাকাশযানখন সজা হৈছে বেংগালুৰুস্থিত ইউ.আৰ. ৰাও ছেটেলাইট চেণ্টাৰত। সম্পূৰ্ণ ভাৰতত নিৰ্মিত এই মহাকাশযানখনত আছে 7বিধ পৰীক্ষণ সঁজুলি। ইয়াৰে VELC হৈছে মুখ্য পৰীক্ষণ সঁজুলি, যিয়ে সূৰ্যৰ কৰোণাৰ তাপমাত্ৰা অধ্যয়ন কৰিব। ইয়াৰ লগতে ই অধ্যয়ন কৰিব সূৰ্যৰ আলোকমণ্ডল আৰু ক্ৰমমণ্ডল। ইয়াত থকা 4টা পেলোডে অবিৰামভাৱে সূৰ্যক পৰ্যবেক্ষণ কৰি থাকিব আৰু 3টা পেলোডে কণা আৰু ক্ষেত্ৰীয় অধ্যয়ন কৰিব। মহাকাশ সম্পৰ্কীয় বহু তথ্য যেনে মহাকাশত বতৰৰ গতিশীলতা, সৌৰ ধুমুহা, অতিবেঙুনীয়া ৰশ্মিৰ পৃথিৱীৰ ওপৰত প্ৰভাৱ আদি তথ্য জনাবলৈ সক্ষম হ'ব এই আদিত্য এল-১ৰ সফল মিছনে। এতিয়া উৎকণ্ঠা আৰু অপেক্ষা মাথো আদিত্য এল-১ সূৰ্যৰ এল-১ পইণ্টলৈ প্ৰৱেশ কৰাৰহে, কিয়নো সমগ্ৰ বিশ্বৰ চকু এতিয়া ভাৰতৰ এই স্পেচ মিছনৰ ওপৰত। আদিত্য এল-১ৰ সফলতাই ভাৰতৰ ইতিহাসত এক নতুন দিশৰ সূচনা কৰিব।